হয় মই মানে ঘৰত নাছিলোঁ আজি 3 দিনমান হ'ল ঘৰত নাছিলোঁ এতিয়া মই আহি পেলাই গম পাইছোঁ দুৱাৰ ঘৰ চব ভঙা আৰু আলমাৰি 4টাকে ভঙা আৰু গহনা আছিলে গোটেইকেইটা আলমাৰিতে আছিলে গহনা মানে প্ৰত্যেককেইজনী বোৱাৰীৰ গহনা আছিলে তেওঁ কিমান পৰিমাণ এতিয়া ধৰিব নোৱাৰোঁ কিমান হ'ব এজনী আৰু মোৰ পুৰণা গহনা অলপমান আছিলে এই মোৰ মিছেছৰ তেওঁৰো কমেও 1.5 লাখমান হ'ব আগৰ দিনৰ বস্তু যদিও আঙুঠি ফুলি আৰু চেন খাৰু এনেকৈ আছিলে কিছুমান আৰু মানে এইবিলাক ভৰাই থোৱা আছিলে মই সিমান চোৱা নাই বোৱাৰীও বস্তুখিনি ভৰাই থৈ গৈছিলে মই থাকোঁ যিহেতু কিন্তু মই ফুৰিব গ'লোঁ আহি দেখিছোঁ এই আৰু হয় টকা পইচা তেনেকৈ নাছিলে যদিও মানে অলপমান মই নতুন টকা মানে অলপমান জমা কৰি থৈছিলোঁ তাৰমানে এই মানে সেইকাৰণে আৰু চখতে আৰু তেনেকুৱা টকা অলপমান আছিলে আৰু আপোনাৰ দুজনী বোৱাৰী গহনা আপোনাৰ পুৰণা মোৰ মিছেছৰ গহনা আছিলে আনুমানিক কিমান মান হ'ব আনুমানিক সেয়াই এজনী এই মোৰ পুৰণা গহনা মানে 1.5 লাখমান হ'ব আৰু এইখিনিও এওঁৰো হয়তো 2 লাখমান হ'ব নেকি মই মানে ইমান ভালকৈ নাজানো দামটো কইনাক দিয়া মানে গহনা আছিলে 3.5 লাখ টকা গহনা হয় তেনেকুৱাই হ'ব কইনাক মানে বোৱাৰী কৰি আনোতে দিয়া গহনা আছিলে